নমস্কাৰ বন্ধু বান্ধৱীসকল, চাওক এই আমাৰ অসমৰ প্ৰাকৃতিক দৃশ্য কিমান ভাল লাগিছে, কিমান সুন্দৰ। চাওক দৃশ্য চাওক, আপোনালোকে চাওক গাঁৱত পানী সোমাইছে, গৰু ছাগলী ম'হ আদি থাকিবলৈ জেগা নোপোৱা হৈ গৈছে। মানুহৰ ঘৰত মানে কি প্ৰায় আমাৰ মিচিং মানুহবোৰ চাংঘৰ বনাইতো, চাংঘৰত থাকে, এনেকৈ চাংঘৰ বনাইছে। চাঙৰ ওপৰলৈকে পানী আহি গৈছে, মানুহ নাৱেদি অহা যোৱা কৰিবলগীয়া হৈছে। দ জেগা যে সেইকাৰণে এনেকুৱা হৈছে। জেগাটো এই যে বিপুৰীয়া সমষ্টিতে পৰে, নামটো পাহৰিছোঁ বাৰু। অলপ পাছত আপোনালোকক মই আমাৰ গুণাসুঁতি ঘাগৰ নদীৰ প্ৰলয়ংকৰী লীলাৰ দৃশ্যও দেখুৱাম আপোনালোকক, চাই থাকক। এই আছে ঘৰৰ মানুহবোৰ, প্ৰায় মানুহ দেখিবলৈ পোৱা নাই বাৰু, মই এতিয়া ঘৰত নাই, মই বাহিৰত আছোঁ, শিলচৰত আছোঁ। বহুত বেয়া অৱস্থা কৰিছে। আপোনালোকে ভাবকচোন বাৰু, মানুহবোৰ ইয়াত কেনেকৈ থাকিব? মাটি এডোখৰ দেখিবলৈ পোৱা নাই, ঘৰত মানুহবোৰ কেনেকৈ থাকিব? ফৰিং, সাপ, ভেকুলী চব সোমাই থাকিব ঘৰত, মানুহ ক'ত থাকিব? বহুত বেয়া অৱস্থা কৰি দিছে। প্ৰায় আমাৰ মিচিং মানুহবোৰ নদী কাষৰীয়া অঞ্চলত থাকেতো, সেইকাৰণে তেনেকৈ নাৱেদি অহা যোৱা কৰে। চাওঁ গোটেই গাঁওখনক জুৰুলা কৰি পেলাইছে। এয়া আমাৰ ঘাগৰ নদীৰ দৃশ্য, পানী বাঢ়িছে, পথাৰবোৰলৈ পানী সোমাইছে। গুণাসুঁতিৰ কেইখনমান গাঁও প্লাবিত কৰি পেলাইছে বুলি শুনিছোঁ। বালিভেটা, নাহৰণি, পুৰণি, এই তিনিখন গাঁওখনত পথাৰত পানী সোমোৱাটো ঠিকেই আছে বাৰু, গাঁওবোৰৰ পৰা পানী সোমাইছে, থাকিবলৈ জেগা নোহোৱা হৈছে।